নমস্কাৰ। আজি আমি চাবলৈ আহিছোঁ শৰাইঘাট নতুন দলং বা শৰাইঘাটৰ দ্বিতীয় দলংখন। আহকচোন দলংখন চোৱাৰ লগতে দলংখনৰ বিষয়ে কিছু কথা জানিবৰ চেষ্টা কৰোঁ। শৰাইঘাটৰ নতুন দলং বা শৰাইঘাটৰ দ্বিতীয় দলংখন হ'ল অসমৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সংযোগী এখন পথ দলং। শৰাইঘাটৰ এই নতুন দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে পুৰণি শৰাইঘাট দলংখনৰ কাষতে অৱস্থিত। এই নতুন দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশৰ ফালে থকা আমিনগাঁও আৰু দক্ষিণ দিশৰ ফালে থকা পাণ্ডুক সংযোগ কৰে। (2007) চনত এই নতুন শৰাইঘাট দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ল 1490.59 মিটাৰ আৰু প্ৰস্থ হ'ল 12.9 মিটাৰ। নতুন শৰাইঘাট দলংখন নিৰ্মাণ কৰোঁতে মুঠ খৰচ হৈছিল প্ৰায় 475 কোটি টকা। উল্লেখযোগ্য যে 3 লেনযুক্ত নতুন শৰাইঘাট দলংখন কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গেডকাৰীয়ে 2017 চনৰ 28 জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তও উপস্থিত আছিল।